বঢ়িয়া লাগিল। বহুত বঢ়িয়া লাগিছে না? ঠিক আছে। মই যিটো চিন্তা কৰি আছিলোঁ ভগৱানক মোক যে কোনোবাই উদ্ধাৰ কৰিব বুলি, মোৰ আজি উদ্ধাৰ পাই গ'লো। মই আহি থাকে অলপ খবৰ ল'ম, আপুনি টেনশ্যন ল'ব নালাগে। খুৰা বহি আছে, কি কৰে আপুনি? এয়া বটল বুটালি থাকোঁ দেই, মই একো নকৰোঁ। এয়া মানে ভৰি এটা বেয়া যে মোৰ। ভৰি এটা বেয়া? হয়। ভৰিত কি হৈছে? ভৰিত সৰুৰ পৰাই তেনেকৈ মানে। আপোনাৰ ঘৰ ক'ত? ঘৰ ইয়াতে। ইয়াতে? নে আপোনাৰ ল'ৰা ছোৱালী নাই? নাই, ল'ৰা ছোৱালী একো নাই। ফেমিলি আছে ঘৰত? ফেমিলিও নাই, মই বিয়াই নাপাতিলোঁ। কেলৈ মানে বিয়াই নাপাতিলে? মই এই লেঙৰা ভৰি লৈ পেলাই আৰু মানে লোকৰ ছোৱালী আনি মই কেলৈ শাস্তি দিম? তো শাস্তি দিয়াহে হ'ব। আপোনাৰ ভৰি লেঙৰা না? খোজকাঢ়িব নোৱাৰে? খোজকাঢ়িব পাৰে তাৰমানে? পাৰোঁ, মানে ইমান মানে ই নহয় আৰু। ঘৰ কোন জেগা ক'লে? ঘৰ মোৰ এই আপোনাৰ নামনি বস্তিটো পাৰ হৈ যাব লাগে। আপুনি এতিয়া ৰাতি হ'লে ক'ত যায়? ঘৰত যায়? ঘৰত যাওঁ মই। এনে বটল বিচাৰি এনেকৈ দিনত কিমান টকা ইনকাম কৰে? কৰোঁ 100। আজি একেবাৰেই নাই হোৱা। তথাপি এনেই মানে 100 টকা হৈ যায় আৰু। 100 টকা হৈ যায়? আপুনি উঠিব পাৰিব না? পাৰিম। 100 টকামান হৈ যায় না? 100 টকা দি আপোনাৰ ঘৰ চলে? মই অকলশৰীয়া। ঘৰত অকলে আপুনি না? মানে কিবা কৰি চলিব পাৰে? ক'ত বিক্ৰী কৰে? সেই হনুমান মন্দিৰ ওচৰত বিক্ৰী কৰে। মই আপোনাক এটা বস্তু দিম, আপুনি এইটো দি ডেইলি 1000 টকা 500 টকা কামাব পাৰিব হা। আপোনাৰ এনেকৈ মেহনতো কৰিব নালাগে, কষ্ট কৰিব নালাগে। আপুনি এনেকৈ দিনটো বটলটো বিচাৰি বিচাৰি একদম পূৰা ভাগৰি যায়, লেঙৰা ভৰি লৈ। আপোনাৰ ইমান কষ্ট কৰিব নালাগে। আপুনি ধুনীয়াকৈ এক জেগাত বহি পেলাই, এইটো ৰেল ষ্টেচন হয় না, এইটো জেগাৰ নাম কি? ৰঙাপাৰা ৰেল ষ্টেচন। আপুনি এটা কাম কৰিব, আপুনি ধুনীয়াকৈ ষ্টেচন য'ত মানুহ বেছি আপ ডাউন কৰে, আপুনি এনেকৈ জেগাত বহিব য'ত মানুহ বেছি আপ ডাউন কৰে, তাত বহিব। মই মানুহ ৱেইট কৰা আপোনাক এটা মেচিন দিম, আপুনি মেচিনটো লৈ বহিব। মানুহ আহিব, নিজৰ ৱেইটটো নিজে কৰিব আৰু নিজে চাব। আপোনাক 10 টকাই দিয়ক 20 টকাই দিয়ক, আপুনি দাম কৰিব নালাগে। যোনে ৱেইট কৰিব আপুনি ক'ব লাগে বাবা মৰমত যিটো দিব মই এইটোৱে ল'ম। মানুহ কোনোবা মৰমত আপোনাক 50 টকা দিব পাৰে, 100 টকা দিব পাৰে, পাৰে নাই? আপুনি আৰু ইমান কষ্ট কৰিব নালাগে। এই বটল বিচাৰিতো আপোনাৰ ভাগৰ লাগি যায়, দিনটো ভাগৰ লাগেই আৰু আপুনি অকলে নাবিচাৰে, দিনত কিমান মানুহ বিচাৰে? বহুত আছে না? এটা কাম কৰক, মই আপোনাক জেগাত বহাই দিম, একদম মেইন জেগাত বহাই দিম, মেচিনটো আপোনাক খুলি দিম, আপোনাক মই চিষ্টেমটো দেখাই দিম। আপুনি এনেকৈ মেচিনটো চলাব আৰু আজিৰ পৰা ইনকামো কৰিব। বলক তাতে বলক, মেচিনটো মোৰ লগত, এইটো মেচিন হয়। বলক মই আপোনাক দেখাই দিম। আপুনি এইটো থাকক, ইয়াতে থাকক, এইটো আৰু ল'ব নালাগে হা। এইটো ইয়াত থাকক, পিছত আহি লৈ যাব। এইটো পেন কাৰ্ড আপোনাৰে? মোৰে, মই দিছোঁ। এটা তেজপুৰত দিছিলোঁ এটা ল'ৰাক, খবৰ লৈছোঁ দিনত 1500 টকা অবধি ইনকাম কৰে। এইটো মেচিনেদি আপুনি ঠিক চিন্তাত বহিব, মানুহ আপ ডাউন কৰি যাব ব্ৰিজ দি। আপুনি এইখিনি জেগাত বহিলে হ'ল, এইখিনি জেগাত বহিলে ইয়াতে আপুনি বহি লওক, মই চিষ্টেমটো দেখাই দিম আপোনাক। কিবা এটা লৈ বহিব আপুনি। মেচিনটো ওলাই লওঁ। আপুনি এনেকৈ মেচিনটো খুলিব, কিবা এটা ধুনীয়া বেগ ল'ব আপুনি হা। 10 টকা দি এটা মোনা ল'লে হ'লে এনেকৈ নানিব, মোনা আনিব। এইটো বেটাৰী হয় এইটো। এই বেটাৰীটো যদি শেষ হৈ যায়, এনেকুৱা বেটাৰী দোকানত দেখাই ল'ব, ক'লে আপোনাক চেম বেটাৰী দি দিব, এই বেটাৰীটো আপুনি লগাই লওক। মই খালি আপোনাক ফিট কৰাটো দেখাই দিম। এইটো বেছি এটা মানে এনেকৈ গুণবিদ্যা নহয়, আপুনি আৰামত চলাব পাৰিব। এইটো খুলিলে, এইটো খুলিব, এইটো চাওক, মই যেনেকৈ চলাই আছোঁ আপুনি চেম এনেকৈ চলাব পাৰিব না? পাৰিম। এইটো খুলি ল'ব, এইটো খুলি ইয়াত ৰাখিলে, এইটো বেটাৰীটো এনেকৈ লগাব, এইটো বেটাৰী এনেকৈ লগাব, মানে স্প্ৰিং চাইডটো বেক চাইড। আপুনি চিষ্টেমটো দেখি ল'ব নিজে নিজে, আৰু এইটো এনেকৈ লগাই দিব, হৈ গ'ল না? এতিয়া চাওক মেচিনটো নিজে নিজে মানে হেৰি হৈ গৈছে। আপোনাৰ নাম্বাৰটো এনেকৈ থাকিব, মেচিনটো ইয়াত থাকিলে, এই যেতিয়া মানে ইয়াতে এইটো ক্লিক হয়, এইটো টিপিব একবাৰ,
টিপিলে না মেচিনটো অন হ'লে এই যে ইয়াৰ পৰা 0 হ'ব লাগিব 0 হ'লে না মই একবাৰ মানে ৱেইট কৰি দেখাই যাম হ'ব হ'ব হৈ যাব হা হৈ গ'ল এতিয়া 0 হ'ব তেতিয়া মানুহক ৱেইট কৰিব দিব এনেকৈ চলিব মই নিজৰ ৱেইট মই নিজে মাপিলোঁ কিমান হ'ল 72 আৰু 6 পইণ্ট আপুনি ধৰিব পাৰে এনেকৈ ৱেইটটো নিজে কৰিলে নাই মই আপোনাক হেৰি কৰি দিওঁ আপোনাক মই বৰণিটো কৰি দিওঁ কৰিলোঁ এতিয়া খুচি কৰি মই আপোনাক এইটো দিলোঁ এইটো আপোনাৰ বৰণি হ'ল আজিৰ দিনটো আপুনি এইটো বৰণি কৰিলে আপুনি এতিয়াৰ পৰা এইটো কাম কৰিব পাৰে এতিয়াৰ পৰা আপোনাৰ ক'তো যাব নালাগে বটল বিচাৰিব নালাগে অ' ভাই চাইকেলটো থৈ অলপা ইয়াত অলপ ঠিক হ'লে আছোঁ চাইকেলটো ইয়াত থৈ ষ্টেণ্ড ফালে ইয়াত আছোঁ অলপ মানে এটা ৱেইটিং খালি কৰি ৱেইট এটা কৰি দিবি টেষ্টিং কৰি দিবি মেচিনটো এইফালে চপ্পলটো খুলি ইয়াত উঠিবি হা এতিয়া না অঁ চল 48 7 পইণ্ট কি বস্তু এইটো নিজৰ ৱেট চাৱা নিজৰ ওজনটো চাৱা নিজৰ ৱেট মানে পুৰা বটল বিচাৰি থাকে হা মই পুৰা এই মেচিনটো দেখুৱাইলোঁ পুৰা আজিৰ পৰা লেংলা ভৰিটো লেংলা আছে আজিৰ পৰা বটল বিচাৰিব নালাগে এইটো লৈ ইয়াত বহি থাকিব নিজৰ ৱেটটো মানুহ কৰিব 10 টকা 5 টকা 20 টকা যি পাৰে মানুহ দি যাব কষ্ট কৰিব নালাগিল হা আপুনি এনেকৈ মানুহ যাব ৱেটটো কৰি কিবা এটা যিমান পাৰা মানে এটা মৰমত দি নিজৰ মানে ফুৰা ভাবি দি যাবি হা এতিয়া 0 যাতে হবে তেতিয়া উঠিবি আপনি কিপ করলে হ্যাঁ উঠো 47 মানে 2 পয়েন্ট এনেকৈ মৰমত সবাই দি যাবি হা ভাই তাহলে এনেকুৱা আপুনি কতো মেহনত কৰিব নালাগে কোনো কষ্ট কৰিব নালাগে একো কষ্ট কৰিব নালাগে আপুনি এনেকা মানুহ যাব মাতিব এই যেনেকা ভাই গৈ আছে মাতিবি উঠিব দাম দৰ কৰিব নালাগে পইচা খুজিব নালাগে যিমান পাৰে 5 টকা 10 টকা 20 টকা কোনোবা মৰমত বেছি দিব এইটো আপুনি লৈ ল'ব এতিয়া হৈ গ'ল আপুনি আৰু ইমান কষ্ট কৰিব নালাগে আপুনি আজিৰ পৰা কামটো ষ্টাৰ্ট কৰি এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক কামটো হা এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক যাব মানে তেনেহ'লে মই যাম নেকি যাক হা যাওক মই যাওঁ মই আহিম মাজে মাজে আহি আপোনাক খবৰ ল'ম হয় আৰু মেচিনটো কিবা প্ৰব্লেম হ'লে মই ঠিক কৰি যাম হ'ব প্ৰব্লেম এখন বেটাৰী যাব বেটাৰীটো আপুনি কিনি ল'ব হা কিনি ল'ব না আপোনালোকক মই ক'ব বিচাৰিছোঁ এনেকুৱা অসহায় মানুহ ক'ৰবাত লগ পালে সহায় কৰিব আৰু মোৰ ভিডিঅ'টো চাই পেলাই যদি আপোনাক ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যাতে মই এনেকুৱা আগবাঢ়ি যাব পাৰোঁ এনেকুৱা অসহায় মানুহক অলপ সহায় কৰিব পাৰোঁ আপোনালোকৰ আশীৰ্বাদত আপোনাক কেনেকুৱা লাগিলে বহুত বঢ়িয়া লাগিল বহুত বঢ়িয়া লাগিছে না ঠিক আছে মই যিটো চিন্তা কৰি আছিলোঁ ভগৱানক মোক যে কোনোবাই উদ্ধাৰ কৰিব বুলি মোৰ আজি উদ্ধাৰ পাই গ'লোঁ মই আহি থাকে আপোনাক খবৰ ল'ম আপুনি টেনশ্যন ল'ব নালাগে এনেকৈ নহয় হ'ব আপুনি বস্তুটো এনেকৈ ওপৰত এনেকৈ ৰাখিলে কিন্তু পৰি যাব নাই এনেকৈ ল'ৰা ছোৱালী লৈ থাকিম মই তেনেহ'লে আহোঁ খুৰা ধন্যবাদ দিছোঁ যাতে আৰু ধন্যবাদ নহয় মোৰ ইয়াৰ আশীৰ্বাদ আৰু আগলৈকে খুব যাতে মানুহক দান কৰিব পাৰোঁ আৰু ভগৱান